ইউটিউব চেনেলটোতে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজিৰ এই ভ্লগটি ষ্টাৰ্ট কৰিব গৈ আছোঁ আৰু আমি এফালে যাম এতিয়া। ক'লে যাম আপোনালোকক সবিশেষ জনাই গৈ আছোঁ, বলকচোন যাম। টিকলি আমাৰ শুই আছে এতিয়া। তাইক তেনেকৈ টোপনি মাৰাই লৈ যাব লাগিব। তাইক কাপোৰ পিন্ধাই থাকোঁতে তাই টোপনি গ'ল। দিয়া আৰু এইজনী মই বলক ৰেডি যাবলৈ ওলালোঁ। ব'লা ব'লা। কিমান দিনৰ ছুটি হয় গৈ লওঁ। ফ্ৰী হোৱা নাই চকুকেইটা। কি হ'ল তুমি সেইটো কৰিলে ধমকি আবা দেই। দুইটা বাধা দিকে এয়া আমি যাবলৈ ওলালোঁ। বাই 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 দিদি। যাওঁ। বাই বাই তুনু। বাই বাই দিয়া। বাই বাই। আমি ক'ত গৈ আছোঁ? ফুৰিব গৈ আছোঁ, ওলাই গৈ আছোঁ অলপ এনে। আৰু কলীয়াভোমোৰা ব্ৰীজ গৈ আছোঁ। কলীয়াভোমোৰা ব্ৰীজখন নতুনকৈ বনাইছে, দেখা পাব। তাতে গৈ আছোঁ নেকি আমি? নহয় ব্ৰীজটো পাৰ হৈ গৈ আছোঁ আমি। আচ্ছা, আৰু ক'ত ক'ত গৈ আছোঁ আপোনালোকে চাই গৈ থাকক। কাম আছে দুটামান, সেই কামকেইটাত সোমাই যাব লাগিব। আচ্ছা বলক। পালোহি এতিয়া মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰৰ সন্মুখেদি যাম এতিয়া। এয়া আমি মহাভৈৰৱ মন্দিৰৰ সন্মুখেদিয়ে যাম এতিয়া। মন্দিৰভাগ দেখুৱাব পৰা নাযাব এতিয়া, সন্মুখৰ গেটখনেদিয়ে যাম। পিছে পৰে কেতিয়াবা আপোনালোকক দেখুৱাম। মন্দিৰভাগ একেবাৰে জাগ্ৰত বুলি কয়, গতিকে পিছত কেতিয়াবা দেখুৱাম। আৰু এইটো মহাভৈৰৱ মন্দিৰৰ সন্মুখেদি আমি এতিয়া বজাৰলৈ গৈ আছোঁ। তাতে অলপমান কাম আছে, মেডিচিন ল'ব আছে আৰু কিবা কাম আছে অলপমান, গতিকে চাই থাকক। আহি আছোঁ, আহি পেলাই এতিয়া পালোহি আমি এয়া স্মাৰ্ট বজাৰ। এইখন আচলতে অপেনিং হোৱা বেছি দিন হোৱা নাই। ডাঙৰ আছে দেই, যথেষ্টখিনি ডাঙৰ আছে আৰু ইয়াতে সকলো বস্তু পায়। আৰু আচ্ছা, আমি দুবাৰমান আহিলোঁ আৰু আপোনালোকে আহিব। প্ৰথমতেতো ডিছকাউণ্টটো চলি থাকে বাৰু। পিছে সেয়া আৰু সময়ে সময়ে ডিছকাউণ্টবোৰ চলি থাকে, আপোনালোকেও আহিব পাৰিব। কি পালোঁ? এয়া এতিয়া আমি মেডিচিন কেইটামান লৈ লওঁ। এইখনতে ল'ম চাগে। আচ্ছা, এইখনত মানে মেডিচিন মোটামুটি পাই যায়, ভালেখিনি মেডিচিন আছে। কোনখন? এইখন আনন্দ মেডিকেল। এইখনত আচলতে মানে চবতে নোপোৱা কিছুমান মানে নাপায় ন য'তে ত'তে। এইখন মানে ফাৰ্মাচীত পায় যিকোনো মেডিচিন, গতিকে এইখনলৈকে আহিলোঁ। সকলো কাম কৰিলোঁ এতিয়া। যি মোৰ কৰিব লগা আছিল বা তেওঁৰ যি কাম আছিলে গোটেইখিনি কৰিলোঁ। এতিয়া গৈ আছোঁ। ৰাস্তাটো আচলতে চাওকচোন, ইমান ধুনীয়া জেগাখিনি।
দুফালে গছ এয়া ওপৰৰ ফালে চাব লাগে গছ দুফালৰ গছ দুজোপা মানে লাগি গৈছে মানে দুফালৰ পৰা ইমান ধুনীয়া লাগিছে এয়া দুফালে গছ মাজতে ৰাস্তাটো এয়া আমি গৈ আছো কৈ দিয়া হাই কোৱাচোন আমি ক'ত গৈ আছো কোনো এয়া আহি পালোঁ এখন কি আছিল নামটো সমাৰোহ এইখনত আহিছোঁ এবাৰ মানে আহিছোঁ নেকি চাগে বাঁহৰ গোটেইখন ভাল লাগে আমি কেতিয়া আহিছিলোঁ ইয়াতে 2 বছৰমান হ'ল আহা মানে মই বিয়া হোৱাৰ পিছত বিয়া হোৱাৰ আগতে আহিছিলোঁ চাগে চোৱাচোন কোনো সিখন ব্ৰিজ কৰোঁ ভাঙিলে নেকি সেইখন ভাঙি দিব নেকি কি কথা কওঁ এইখন দেখোন ব্ৰিজ দেখা নাই ন মই কি ধুনীয়া লাগিছে কি ধুনীয়া লাগিছে সেইখনকে কিন্তু ধুনীয়া কৰিলে দেখোন একে মানে খালি কালাৰ চালাৰ মিলাব পাৰি এইখিনিতে আমাৰ এয়া আৰ্হিয়ে গান শুনি ৰ'বই নোৱাৰিলে নাচি আছে মই গানটো আচলতে মিউট কৰি দিবলগীয়া হ'ল কাৰণ কপিৰাইট লাগি যোৱাৰ চান্স থাকে গতিকে এয়া গান শুনিলে ৰ'বই নোৱাৰে নাচি গৈ আছে গাড়ীতে নাচি গৈ আছে এয়া আহি পাইছোঁহি আৰু চমু চাপিছে আৰু এয়া এইখিনি জোতা খুলি পেলালা এয়া পালোহি আৰু শিলঘাট তিনিআলি এইখিনি অকণমান এতিয়া মাছ ল'ব লাগিব যিহেতু ঘৰত তেনেকৈ এতিয়া মাংস নাখায় সেইকাৰণে মাছে লৈ যাম বুলি ভাবিছোঁ অলপমান এতিয়া বজাৰত সোমাব লাগিব আমি এয়া কামাখ্যা মন্দিৰ দীৰ্ঘস্থিত কামাখ্যা মন্দিৰ পালোঁ পিছত এদিন দেখুৱাম বাৰু গ'লোঁ এয়া জুট মিলৰ গেট যিটো শিলঘাটস্থিত মৰাপাট কল যিটো কোম্পানী এইখন হৈছে গেট আৰু হৈছে এইটো ATM এতিয়া তেওঁ ATMলৈ গৈছে আমি আৰু অকণমান আগলৈ যাব লাগিব আইতাকে পালে দেখিছেনে কি কৰিছে এতিয়া আইতাকৰ লগত যাবলৈ খিৰিকী দিয়ে ভৰিখন দাঙি দিছে দেখিছেনে খিৰিকী দিয়ে পাৰ হৈ গৈছে আইতাকে আগবঢ়াবলৈ আহিলে এয়া তুমি খিৰিকী দিয়ে পাৰ হৈ গ'লা গুণ গুণ বাই বাই তুমি থাকা দে আইতাৰ লগত থাকা বাই বাই আহি
এয়া আহি পালোহি ঘৰ পাম আৰু এতিয়া এইখন হৈছে কলনী যেহেতু মাহত কোৱাৰ্টাৰত থাকে প্লাষ্টাৰ কৰি দিব ভাঙিল যে কি বনালে প্লাষ্টাৰ কৰি দিব এইটো নতুন মিল নেকি এইটো এইটো নতুন মিল ইয়াতেও এতিয়াও কাম ষ্টাৰ্ট হৈ আছে এয়া এই বস্তুবিলাক দেখুৱাইছোঁ এয়া কলনীৰ ভিতৰত সোমাই গ'লোঁ আহিব খুজিছে মোৰ লগত আৰু ইফালে আইতাকক পাই মানে তাই এনেকুৱা নকয় নহয় সৌৱা ইফালৰ পৰা সিফাল কৰি আছে এয়াই হৈছে কলনী এয়া আহি পালোহি আৰু যিহেতু ঘৰ পালোহি আৰু হয়তো ভিডিঅ'টো কৰা নহ'ব আৰু আজিৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিব লাগিব আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল লাগিল বৰ বেছি বিশেষ একো নাই হ'লেও যদি ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব